সৰ্বশিক্ষা অভিযান মিছনৰ উদ্যোগত সোমবাৰে নগাঁৱত ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি কৰা হয় আছুতীয়া আধাৰ কেন্দ্ৰ। জিলা উপায়ুক্ত কবিতা পদ্মনাভমে নগাঁও বেবেজিয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আনুষ্ঠানিকভাৱে এই আধাৰ কেন্দ্ৰটো মুকলি কৰে। উল্লেখ্য যে নগাঁও খাগৰিজান শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে স্থাপন কৰা হ'ব 21টাকৈ আধাৰ কেন্দ্ৰ। আনহাতে 3,65,973 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে 9টা শিক্ষাখণ্ডই 139টা আধাৰ কেন্দ্ৰ স্থাপন কৰিব। আজি আমি অসম চৰকাৰৰ নিৰ্দেশ মতে সম্পূৰ্ণ জিলাত আজি আমি সেই বেবেজিয়া হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আমি আমাৰ আধাৰ চেণ্টাৰৰ আৰম্ভণি কৰিছোঁ। আশা কৰিছোঁ যে অতি সোনকালে আমাৰ যিখিনি ল'ৰা ছোৱালী আছে যাৰ আধাৰ কাৰ্ড নাই তেওঁৰ হৈ যাব। এইটো স্পেচিফিকলি স্কুলৰ ষ্টুডেণ্টছ কাৰণে আৰু লগতে আমি সেইটোও কৰিছোঁ যি আমাৰ আধাৰ চেণ্টাৰ এনিও চলি আছে আমি কিছুমান তেওঁলোকৰ পৰাও আইডেণ্টিফাই কৰি দিছোঁ এণ্ড তাতো ল'ৰা ছোৱালী গৈ পিনে কৰিব পাৰিব। নহয়, এইটো অকল ষ্টুডেণ্ট কাৰণে হয়। আজি ইংৰাজী 9 নৱেম্বৰ 2020 অসম চৰকাৰৰ সৰ্বশিক্ষা অভিযান মিছনৰ জৰিয়তে যিখিনি ছাত্ৰ ছাত্ৰী আধাৰ আওতাৰ বাহিৰত আছিল সেই সমূহ ছাত্ৰ ছাত্ৰীক আধাৰ সম্পূৰ্ণ কৰাৰ কাৰণে মানে প্ৰস্তুতি হাতত লৈছিল। চৰকাৰৰ নিৰ্দেশনা অনুযায়ী আজি 9 নৱেম্বৰত আমি সমগ্ৰ অসমতে ছাত্ৰ ছাত্ৰীৰ কাৰণে যি আধাৰ ব্যৱস্থা কৰা হৈছে সেইটো মানে অপেনিং চেৰিমনি আছিল। আৰু মই খাগৰিজান শিক্ষাখণ্ডত 21টা তেনেকুৱা কেন্দ্ৰ আছে। 21টা কেন্দ্ৰৰ ভিতৰত আজি এই বেবেজিয়া পণ্ডিত কমলাকান্ত উচ্চতৰ মাধ্যমিক কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাননীয় নগাঁও জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে এই আধাৰ কেন্দ্ৰটো উদ্বোধন কৰা হ'ল আৰু আজিৰ পৰা কণ্টিনিউৱাছলি মানে ছাত্ৰ ছাত্ৰী আধাৰ সম্পূৰ্ণ কৰাৰ প্ৰত্যেকটো কেন্দ্ৰতে আধাৰ সম্পূৰ্ণ কৰাৰ প্ৰস্তুতি আৰম্ভ হ'ল। বাহিৰৰ মানুহে ইয়াত কৰিব নোৱাৰিব। বাহিৰৰ মানুহৰ কাৰণে ইতিমধ্যে অসম চৰকাৰে তেনেকুৱা জেনেৰেল আধাৰ কেন্দ্ৰ দিছে, তাত বাহিৰৰ মানুহৰ চলি থাকিব আৰু আমাৰ ছাত্ৰ ছাত্ৰীখিনি আধাৰ সম্পূৰ্ণ কৰাৰ কাৰণে কেৱল এইখিনি মানে হেৰি কৰা হৈছে।